What is up everybody, it's over Rico Fraga and welcome back to another episode. বহুত দিন হৈ গ'ল, বহুত মাহ হৈ গ'ল মই ভিডিঅ' চিডিঅ' একো বনোৱাই নাই। আৰু আপোনালোকে দেখিছে ইয়াৰ আগৰ ক্লিপত যে মোৰ ঘৰত হঠাৎ এল্টো K10 ক'ৰ পৰা আহিল। চ' এল্টো K10ৰ কাহানীটো এনেকুৱা যে মই এইখন কিনিলোঁ অলমষ্ট 2 মাহ হ'ব আৰু এইখন গাড়ীৰ ছেকেণ্ড হেণ্ড কিনিছোঁ। ইয়াৰ ৰিজনটো হ'ল যে মই মোৰ RC390খন বিকিলোঁ। চৰি গাইজ, এতিয়া আপোনালোকে মটো ব্লগ দেখি নাপাব কাৰণ হেলমেট পিন্ধি কিনে এতিয়া মই ক'তো ৰাইডত নাযাওঁ, এতিয়া ছিট বেল্ট মাৰি কিনে মই ড্ৰাইভত যাওঁ। চ' সেইটোৱে অলপ কামতো বিজি আছিলোঁ। কথাটো হ'ল যে মই এতিয়া গৈ আছোঁ দীপৰ বিলৰ পিনে। ভিডিঅ' চিডিঅ' একো বনোৱা প্লেন নাছিলে, বাট ভাবিলোঁ যে ইউটিউবত একো ব্লগ দিয়া নাই বহুত দিন হ'ল, ভ্লগ বহুত দিন হ'ল দিয়া নাই। ভাবিলোঁ যে সেইকাৰণে জাষ্ট এটা বনাই দিওঁ আৰু, কাৰণ চেনেলটো মৰিয়ে গৈছে মোৰ অলমষ্ট। আৰু সেইটোৱে অলপমান মানে কিবা কিবি মানে অলপমান এক্সপেৰিমেণ্ট কৰি আছোঁ মই মোৰ মানে অলপমান কামবোৰ নেক্সট লেভেলত লৈ যাব কেনে। এতিয়া গৈ আছোঁ দীপৰ বিল, তাতে অলপ দেৰি ৰখি কিনে আকৌ ৰিটাৰ্ণ আহি যাম আৰু মই। চ' এইখন গাড়ী মই ল'লোঁ কিয়, মানে কথাটো হ'ল যে মই RC390খন বিকিলোঁ কিয়। ৰিজনটো হ'ল যে বাইকখন মানে এটা ছুপাৰ স্পৰ্টছ বাইক, যিহেতু চলালোৱে আগৰ ভিডিঅ'টো কৈছোঁ মই, বহুত ভালেখিনি 4 বছৰে চলোৱাৰ নিচিনা হ'ল মোৰ বাইকখন। তাৰপিছত মানে এতিয়া এইটো বছৰত মাৰ্চ মানৰ পৰা মানে মোৰ বাইকখন এনে পৰি থাকে, চলোৱাই নহয়, জাষ্ট মানে ঘৰতে পৰি থকাৰ নিচিনা হৈ আছে। আৰু মাজতে সৰু সুৰা কামো ওলালে বাইকখনৰ। চ' সেইবোৰ ঠিক কৰালোঁ, ঠিক কৰাই কেনে কাষ্টমাৰ বিচাৰি আছিলোঁ। যোনটো প্ৰাইচ মই বিচাৰিছিলোঁ সেইটো প্ৰাইচটো বাৰু মই নাপালোঁ, বাট মই ইমান কমো পোৱা নাই, ইমান বেছিও পোৱা নাই, মাজত পাইছোঁ। বাট তথাপিও মানে মই ছেটিছফাই নহয় সেইটো প্ৰাইচত, বাট উপায় নাছিলে কাৰণ এইটোৱে মানে হায়েষ্ট প্ৰাইচ পাইছিলোঁ, বাকীকেইটাক চব মানে বহুত তলত আছিলে প্ৰাইচটো। এতিয়া কথাটো হ'ল যে সেইটোৱে বাইকখনটো মই বেছি দিলোঁ ওদালগুৰিৰ ল'ৰা এটাক, বড়ো ল'ৰা হয়, সৰু হয় ল'ৰাটো, বেছি বয়সৰ নহয়, ওদালগুৰি পিনে থাকে, ওদালগুৰি নহয় চৰি টংলা পিনে থাকে ল'ৰাটো। এই আহি কিনে লৈ গ'ল, লগালগ ট্ৰেন্সফাৰো কৰি দিলোঁ। তাৰপিছত ট্ৰেন্সফাৰ কৰিয়ে মই সেইদিনাই মানে গাড়ী বিচাৰিলোঁ। গাড়ী লোৱা কথাটো আহিল যে মানে ঘৰতে ডিছকাশ্যন কৰি থাকোঁতে মানে ফাদাৰে ক'লে যে গাড়ীখনে লৈ লওঁ, কেইদিন 2-3 বছৰমান চলা বোলে এনেকৈ। চ' হৈ পিছে গাড়ীখনতো মানে আৰামো আছে, এচি কিবা। আৰু এইখনৰ মানে এতিয়া যোনখন এল্টো K10 লৈছোঁ এইখনৰ মানে একো কি কয় আপোনাৰ ছাৰ্ভিচিংবোৰো মানে কষ্টবোৰ কমেই হয় কম্পেয়াৰ টু মাই RC390। মোৰ RC390ত মানে তেলো বেছি খাইছিলে, কমফৰ্টো নাছিলে, তাৰে ওপৰত মানে প্ৰাইচবোৰ মানে অলপমান অভাৰ আছিলে আৰু মোৰ নিচিনা মানুহৰ কেনে। কাৰণ আমি মানে এতিয়া মিডল ক্লাছৰ হয় যিহেতু, মানে সেইটো আৰু আপোনালোকে বুজি যাব আৰু কথাটো। পটককৈ মানে পইচা খৰচ নকৰোঁ আমি, স্পেচিয়েলি মই পটককৈ পইচা খৰচ নকৰোঁ, কৰোঁ লগা বস্তুখিনিত কৰোঁ, বাকী মানে মই এনে পইচা খৰচ নকৰোঁৱে। চ' সেইটোৱে এতিয়া মই বাৰু লখৰা, এতিয়া আপোনালোক কি দেখাম আৰু, এতিয়া একো দেখাব নোৱাৰি। চ' এইটো 2-3 বছৰমান চলাব কাৰণে লৈছোঁ আৰু ছেকেণ্ড হেণ্ড এখন। বেছি দামতো লোৱা নাই, বেছি কম দামীতো লোৱা নাই। এতিয়া মই আপোনালোক দেখাম দীপৰ বিলত গৈ কিনে মোৰ গাড়ীখন মানে দেখাত কেনেকুৱা, কথাটো সেইটোৱে। বাকী এতিয়া অলপ ড্ৰাইভিঙত ফ'কাছ কৰোঁ, আপোনালোকে ভিউ এনজয় কৰক, কি দেখা পায় নাপায় ৰাস্তাত। লগ পাই আছোঁ দেই, ভিডিঅ'টো এৰি গুচি নাযাব। গাড়ী মই লৈছোঁ মোৰ লগৰ এটাৰ কাজিন দাদা এটা আছিলে, তেখেতৰ দোকানৰ পৰা মই গাড়ীখন ল'লোঁ। মানে যোনদিনা বিক্ৰী কৰিছোঁ বাইক সেইদিনা চাব গ'লোঁ, চাব যোৱাৰ পিছত মানে এখন চলাই চাওঁতে মানে ঠিকে লাগিলে।
তাৰপিছত এই টায়াৰকেইটা বদলাব আছিলে, 4টা টায়াৰো বদলাই লৈছোঁ কিনাৰ পিছত। তাৰপিছত গাড়ীখনৰ মানে কি কয় দিৱালী দিনা মানে অলপমান মোক বিটি দি দিছে গাড়ীখন, ছেকেণ্ড দিৱালী দিনা 13 তাৰিখে। চ' সেইটো কেনে মানে নেক্সট দিনা লগৰ এটা তাতে থৈ আহিলোঁ গাড়ীখন প্ৰব্লেম দিয়া কিনে। নেক্সট দিনা মাৰুতিত ঠিক কৰিব দিলোঁ, মাৰুতি চুজুকিত। তাত সিহঁতে মানে ঠিক কৰি কিনে দিলে আৰু। এতিয়া ছেকেণ্ড হেণ্ড গাড়ী লৈছোঁ যেতিয়া মানে সৰু সুৰাটো বিটি দিবই আৰু, একো ডাঙৰ কথা নহয় এইটো। নতুন গাড়ীৰ নিচিনা আৰু ক'তনো, আগৰ অ'নাৰে বা কিমান বেয়াকৈ ৰাখিছিল গাড়ীখন কোনে জানে। চ' সেইটোৱে কথা। এতিয়া মানে এতিয়া বাইকো নাই মোৰ লগত, চ' মাজে মাজে অলপমান মানে 390খন মিছ কৰা যায় আৰু বেলেগক দেখা পালে। সিহঁতে ফিল লৈ আছে বাইকৰ, এতিয়া বাইকৰ এটা ফিল বেলেগ, গাড়ীৰ এটা ফিল বেলেগ, সেইটো আপোনালোকে চবেই জানে। গাড়ীত যোনটো মজা আছে সেইটো বাইকত নাই, আৰু বাইকত যোনটো মজা আছে সেইটো গাড়ীত নাই। বাট এনিৱেজ ইন ফিউচাৰ মানে কষ্ট কৰিম আৰু ভগৱানে যদি আশীৰ্বাদটো ৰাখে তেতিয়াহ'লে জল্দি কিবা এখন ল'ম। সপোনটো বহুত ডাঙৰ, কিন্তু এতিয়া সপোনটো ডাঙৰ হ'লেও মানে পুৰাটো কৰিবই লাগিব। দীপৰ বিল আপোনালোকে ৰাস্তাটো চাব নেকি? টাইম লেপছত দেখাই দিওঁ দিয়ক আপোনালোকক, অলপমান ফিলো হৈ যাব নে কি কয়? ঠিক আছে দিয়ক, লগ পাই আছোঁ। অলপমান বেকগ্ৰাউণ্ড মিউজিক আৰু টাইম লেপছ। So finally we are in দীপৰ বিল। এতিয়া মোৰ ফেচটো নেদেখাওঁ আৰু আপোনালোকক, অলপ দীপৰ বিলৰ মজা লওক। বহুত দিনৰ পিছত আহিলোঁ। আজিতো ইণ্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়া মেটচ আছে, ক্ৰিকেট ৱৰ্ল্ড কাপ ফাইনেলছ। ত' ক্ৰিকেটৰ মই ইমান পাগল নহয়, এনেই মাজে মাজে স্ক'ৰবোৰ চাই থাকোঁ আৰু। এতিয়া ইণ্ডিয়া জিকিলে ভাল আৰু, কথাটো সেইটোৱে। তাৰ বাহিৰে মই ইমান পাগল নহয় যে কণ্টিনিউ মানে বহি কিনে চাই থাকিম। চবৰে বেলেগ বেলেগ চইচ থাকে, মোৰ চইচটো এইটো যে মই বহি থাকিব নোৱাৰোঁ। তাকে এইটোৱে, মানুহ আছে ভালেখিনি মানুহ আছে ইয়াতে। আপোনালোকে দীপৰ বিলটো চাওক, এটা ধুনীয়া হৈছে কিবা এটা দীপৰ বিলত, ফিল্ডটোৱে বেলেগ। এইটো জেগা বৰ শান্তি জেগা হয়, মই ইয়াতে অহা ৰিজনটো এইটো। আৰু পানী বহুত বাঢ়িছে আগতকৈ, ইমান পানী নাছিলে, মেটেকাবোৰ পূৰা বাঢ়ি আহিছে ওপৰত, মানে উঠি আহিছে আৰু। ত' সেইটোৱে। এতিয়া মই আপোনালোকক অলপ পিছত দেখাই আছোঁ মোৰ গাড়ীখন ভালকৈ, তলে ওপৰে নহয় মানে চাইডে চাইডে দেখাম আৰু সেইটোৱে। মানে ভিডিঅ'টো মানে মই যে গাড়ীখন কিনিছোঁ সেইটোৰ ওপৰতে হ'ব। আপোনালোকে ছানছেটটো চাওক, দেখা নাপাব, মই দেখা পাই আছোঁ। বহুত ধুনীয়াকৈ মানে নামি আছে। খালি ইটো সময়ৰ যোনটো সূৰ্য পোহৰ ন, ছানৰ যোনটো পোহৰ হয়, সেই পোহৰটো মানে বহুত বেয়াকৈ চকুত লাগে, গাড়ী বাইক চলাব বহুত দিগদাৰ হৈ যায়। সেইটোৱে। এতিয়া অলপমান আগত গৈ কিনে ৰখোঁ, তাত আপোনাক মই দেখাই আছোঁ। চ' ইণ্টেৰিয়ৰৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ। এইটো মানে আগৰ পৰা ইনবিল্ড আছিলে ছনীৰ চাউণ্ড ছিষ্টেম। চাউণ্ডটো মানে ডিচেণ্ট হয় আৰু ইমানো খাছ নহয়। বাকী এইকেইটা এচি চেচি চব আছে ইয়াতে। খালি প্ৰব্লেমটো হ'ল যে এইটো মানে অকল মুখত মাৰে, বাকী ঘাটকেইটা মানে কাম নাই, বেয়া হৈছে। এইটো বদলাব লাগিব, পিছত বদলাই ল'ম আৰু। বাকী পাৱাৰ উইণ্ড' আছে দুটাই, বাকী পিছপিনে পাৱাৰ উইণ্ড' নাই, এই আগৰ দিনৰ এই হেণ্ডেলটো আছে। আৰু এইবোৰ পানী বটল থৈ দিছোঁ আৰু। বাকী এনেকুৱাই। এইটো মোৰ জেকেটটো, আৰু ইয়াতে তেনেকুৱা একো নাই, চিম্পল গাড়ী আৰু গাড়ী হয়, বেছি ষ্টাইলিছ নহয়। কেমেৰা একো নাই। পাৰ্কিং চেঞ্চৰ আছে, কিন্তু এইটো পাৰ্কিং চেঞ্চৰৰ কিবা মিটাৰটো হয়। বাকী এইটো মই লগাইছোঁ, আৰু এইটো এইটো মানে ব্লগিং চগিং কৰিবৰ কাৰণে ভাল আৰু, বা ক'ৰবাত যদি গৈ আছোঁ যোনটো ৰাস্তা চিনি নাপাওঁ তেতিয়া মেপ চেপ লগাব ভাল। আৰু এতিয়া আমাৰ গণেশ বাবা আছে। এইখিনিয়ে আছিলে গাড়ীৰ ইণ্টেৰিয়ৰখিনি। মানে কথাটো হ'ল যে এল্টো 800 ল'ম বুলি ভাবিছিলোঁ, বা এল্টো 800 ল'লে মানে অলপমান পাৱাৰটো কমি যায়,
তাৰে ওপৰত মানে এচি এচি চলালে মানে অলপমান কষ্ট পায়, কিন্তু যিয়ে হওক এল্ট'ই হয়, লৰ্ড এল্ট'। এই গাড়ীখনৰ নাম লৰ্ড এল্ট'ই হয়, কেটেন হ'ব পাৰে কিন্তু লৰ্ড এল্ট' বুলি নাম দিছে। আপোনালোকে ভিডিঅ'বোৰতো দেখা পাই থাকে, লাডাখ চাডাখ মানে বেক গিয়াৰ লগাই কিনে উঠি যাব পাৰে। 4x4 গাড়ী কেইখনো নোৱাৰে। তো কথাটো সেইটোৱে। বাকী বাহিৰৰ পৰা দেখাই আছোঁ, সৰু সুৰা স্ক্ৰেচ লগোৱা আছে এইবোৰ, তাৰ বাহিৰে বাকী গাড়ীখন ঠিকেই আছে, টিপটপ। আৰু মানে বডি পেইণ্ট কৰা গাড়ী হয়, সেইটো মানে গমেই পায় পেইণ্ট কৰা গাড়ী বুলি। আৰু এইখনত মই হৰ্ণো লগাইছোঁ আৰু ফগ লাইটো লগাইছোঁ, আপোনালোকক সেইটোও দেখাই আছোঁ। মই হৰ্ণো নেদেখাওঁ বাৰু, বাট ফগ লাইটটো দেখাই আছোঁ। ত' আপোনালোকে এতিয়া বাহিৰত লগ পাই আছোঁ। এইখনে গাড়ী, হুইল কেপ লগোৱা আছে, এইটো চাওক। বাকী এইটো চাইডে হুইল কেপ নাই, এইটো মানে চকাটো সেইদিনা পামচাৰ হৈছিলে দিৱালীৰ দিনা, মই যে কৈ আছিলোঁ আপোনালোকক, তাৰে পৰাই মানে আৰম্ভ হৈছিলে। চ' সেইকাৰণে মানে কি কয় হুইল কেপটো খুলি থোৱা আছে। আৰু তাৰ কি কয় পামচাৰ হোৱাৰ পিছত বেলেগ এটা কিবা প্ৰব্লেমো হৈছিলে ইঞ্জিনত, সেইটো আপোনালোক কেতিয়াবা পিছত ক'ম। বাকী এইখনেই গাড়ী মানে চাওক, ইয়াতে সৰুকৈ ডেণ্ট এটা আছে পিছৰ পৰা এনেকুৱা। আৰু আপোনালোকক ডিক্কি দেখাই আছোঁ মই, ডিক্কিখন কেনেকুৱা হয়। এইটো ডিক্কিৰ ভিতৰত, এইটোও ছনীৰে স্পীকাৰ হয়। আগৰ দৰ্জাটোতো ছনীৰে স্পীকাৰ লাগি আছে। বাকী এইটো হুইল কেপটো আৰু স্পেয়াৰ টায়াৰটো মানে অৱস্থাই নাই, আপোনালোকক দেখাই আছোঁ ৰ'ব। এইটো চাওক, টায়াৰটো অৱস্থা নাই, পামচাৰ। এইটো চাইনিজ কোম্পানী কিবা লগাই থৈ দিছে টায়াৰটো। বাকী গাড়ীখন এইখনেই আছিল। আপোনালোকে চালে গাড়ীখন এইখিনি আছিল, এইটোৱে আছিলে আৰু গাড়ী মই মানে কিনিছোঁ আৰু অলপ ফূৰ্তি কৰিব কেনে। অলপ এতিয়া মই মানে বাইকাৰৰ পৰা কাৰ গাই হৈ গৈছোঁ, কাৰ গাই। সেইটোৱে। এতিয়া ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ দিয়ক। যদি আপোনালোকে এইখিনিতে চালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু সৰু সুৰা অলপমান মানে ভিডিঅ' এডিটিং টিপছ যদি মানে মই টিউটৰিয়েলছবোৰ শ্বেয়াৰ কৰিম, বা মানে কিবা যদি মই অলপ আউট অফ দ্য বক্স কিবা কাম কৰিছোঁ সেইটো মই ইউটিউবত আপলোড কৰিব ট্ৰাই কৰিম। চ' বাকী এইখিনিয়ে, লগ পাম নতুন এটা ভিডিঅ'ত। টিল দেন টেক কেয়াৰ, ষ্টে ছেফ, ৰাইড ছেফ, ড্ৰাইভ ছেফ। ইটছ এ বয় ৰিক অফ ৰাৱা চাইনিং অফ। পিছ, জয় অসম।